ডিনাৰৰ কাৰণে বনাই থোৱা চিকেন কাৰীখিনি আবেলি ৰুটিৰ লগত টেষ্ট কৰি উঠি এওঁ মোক তেল মাৰিবলৈ লাগি গ'ল। বোলে চিকেন কাৰীখিনি ৰাতি ভাততকৈ ৰুটিৰ লগত খাইহে বেছি ভাল লাগিব। সেইকাৰণে ৰাতি ভাত নবনাই ৰুটি বনাব লাগে। মই বোলো ৰাতি আকৌ ৰুটি বনোৱাৰ ধৈৰ্য নাই দেই। এওঁ যেন মোৰ পৰা সেই কথাটো শুনিবলৈহে বাট চাই আছিল। বোলে তুমি বনাব নালাগে নহয়, ৰুমালী ৰুটি আনো। মই বোলো যি কৰা কৰা। ক'বলৈহে পালোঁ ৰুমালী ৰুটি আনি ঘৰত হাজিৰ। অৱশ্যে ৰুটিখিনি অনাৰ লগে লগে গোটেইকেইটাৰ ভোক লাগিলেই নহয়। আনকালে যি 10টাৰ আগতে ভাত নাখায়, তেওঁলোকে আজি 9:30 বজাতে ভোকত ৰ'বই নোৱাৰা হ'ল। মই বাৰু লগে লগে সাজু কৰিয়ে দিলোঁ। এওঁহে হাত মুখকেইটা ধুয়েই কাপোৰ পিছত সলাম বুলি ডাইনিং টেবুলত বহিলেই। মই চিকেনখিনি বাঢ়ি দিয়াৰ লগে লগে খোৱা আৰম্ভ কৰিলেই। নিজৰ মন পচন্দৰ খানাটো পালে কালৈকো চাবলৈ সময় নাই। অৱশ্যে আটাইকেইটাই একেলগে বহি যেতিয়া ডিনাৰ কৰিলোঁ, তেতিয়া ফিল কৰিলোঁ যে হয়, চিকেনখিনি ৰুটিৰ লগত খাবলৈ বৰ টেষ্টি হৈছে। ভাল লাগিল।